নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো মোৰ নতুন ভিডিঅ'লৈ। আশা কৰো হয়তো সকলো ভালে আছে আৰু বহাগ বিহু একেবাৰে চমু চাপি আহিছে। সেইবাবে মই গামোচা কেইখনমান লগাই ললো আৰু আজি আপোনালোকক দেখাবলৈ লৈছো গামোচাত কেনেদৰে ফুল তুলিব পাৰি। যিসকলে জানে সেইসকলে বাৰু নেচালেও হ'ব ভিডিঅ'টো, আৰু যিসকলে নাজানে সেইসকলে আশা কৰিছো ভিডিঅ'টো চাই কিছু নহয় কিছু আপোনালোকে জানিব বুজি পাব। যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, লগতে কমেণ্ট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া মোৰ আহিব লগা নতুন নতুন ভিডিঅ'সমূহ আগতীয়াকৈ পাই থাকিব। তেন্তে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিব বলকচোন। এয়া হৈছে মোৰ তাঁতৰ শালখন, আৰু ভণ্টি আহিলে ঘৰলৈ, আৰু ভণ্টি আহি অলপ গামোচা কেইখনত ফুল বাচি দিয়াত সহায় কৰি দিছে। আৰু এয়া গামোচাৰ জোৰটো দেখিছেনে, দুটা পেলাই দুটা উঠাইছে। যিহেতু সৰু সৰু হ'লে দেখিবলৈ ভাল হয়, আৰু বেছি ডাঙৰ সৰহকৈ ফুলৰ কাঠিটোৱে উঠালে মানে দেখিবলৈ বেয়া হয়। যিহেতু ঊলেৰে আমি ফুল বাচোঁ আৰু ঊলটোতো শকত থাকে, সেইবাবে আমি আজি গামোচাখনৰ মাজত লতা দিবৰ বাবেহে ফুল তুলিম। আৰু ফুলৰ বাবে মই লৈছোঁ এই লতাটো, এই বুটাটো লৈছোঁ, কিন্তু আমি লতা হিচাপত বাচিম। বুটাটোৰ প্ৰথমত দুটা উঠিছে, তাৰপাছতে 5টা কাঠি পেলাই আকৌ 3টা উঠিছে, তাৰপাছত আকৌ 5টা পৰি দুটা উঠিছে। যিহেতু আমি জোৰটো দুটা পেলাই দুটা উঠাই তেনেকৈ জোৰটো সম্পূৰ্ণ কৰি ল'লোঁ। এতিয়া তাৰ মাজত যিখিনি বগা থাকি গ'ল সূতা, সেই বগাখিনিতহে আমি ফুলটো তুলিবলৈ চেষ্টা কৰিম। বুটাটোত যেনেদৰে আছে দুটা কাঠি উঠিছে, তাৰপিছত 5টা পৰি আকৌ 3টা উঠি আকৌ 5টা পৰি দুটা উঠিছে, ঠিক তেনেদৰে আমি বগা সূতাখিনি উঠাই লৈছোঁ। তাৰপিছত 4টা উঠিছে, 3টা পৰি 5টা উঠিছে, আকৌ 3টা পৰি 4টা উঠিছে। এনেদৰে আমি ছেকেণ্ড কাঠিটো বাছি ল'ব লাগিব। প্ৰথম কাঠিটো বাছি ল'লে আৰু মাকুৱে এনেদৰে মাৰি এতিয়া ছেকেণ্ড কাঠিটো ভণ্টি বাছি আছে। এনেদৰে আটাইখিনি ফুলৰ কাঠি আমি বাছি ল'ম। 2 নম্বৰ কাঠিটো বাছি হৈ গ'ল, এতিয়া 3 নম্বৰ কাঠিটো বাছি আছে। আপোনালোকে বহীখনত চাই বাছি ল'ব তেনেদৰেই। আৰু যিকেইটা পুৰণ চিন আছে সেইকেইটা আমি উঠাইছোঁ, আৰু যিকেইটা খালী ঘৰ আছে বুটাটোত সেইকেইটা আমি পেলাইছোঁ। সেইবাবে ফুলটো আমি ওপৰ ফালৰ পৰা চালে ওলোটাকৈহে দেখি পাম। যেতিয়া আমি তলৰ ফালৰ পৰা চাম তেতিয়াহে আমাৰ ফুলটো সম্পূৰ্ণকৈ ফুটি উঠিব। আৰু এয়ে হৈছে আমাৰ ফুলৰ লতাটো। ভাল লাগিছেনে বাৰু আপোনালোকৰ? যদি ভাল লাগিছে জনাবচোন, আপোনালোকেও চেষ্টা কৰিব।